যেতিয়া আহিব আকৌ তেতিয়া আকৌ অসমীয়া ভাষা ক'ব লাগে ধুনীয়াকৈ সাধাৰণতে এনে নঘটে কিন্তু ঘটিল মাজুলীত চকুলোৰে বিদায় ইংলেণ্ডৰ গৱেষক ছাত্ৰক এই যুৱকজন সুদূৰ ইংলেণ্ডৰ টম বয়েড 2 বছৰৰো অধিক কাল মাজুলীলৈ আহযাহ কৰা টমে শিকি পেলাইছে অসমীয়া ভাষা সোমবাৰে মাজুলীৰ পৰা গৱেষণা সামৰি স্বদেশলৈ উভতিল টম এয়া টমৰ বিদায় পৰ্বৰ দৃশ্য সকলোৰে চকুত কেৱল পানী যেন ঘৰৰ ল'ৰাটো কেতিয়াও উভতি নাহিবলৈহে সকলোৰে পৰা বিদায় লৈছে মাজুলীৰ এই খুৰাহুলা গাঁৱত এইখন ঘৰতে থাকি এই পৰিয়ালটোৰ অন্যতম সদস্য হৈ পৰিছিল টম সেয়েহে আইতাগৰাকীও চম্ভালিব পৰা নাই নিজকে এজন মাজুলীয়াল যেন হৈ পৰা টমক বিদায় বেলাত গাঁওবাসীয়ে দিলে আশীৰ্বাদ টমেও আঁঠু কাঢ়ি ললে সেৱা ঘৰৰ ল'ৰাটোক কোনেও বিদায় দিব খোজা নাই কিন্তু সময়ৰ এই আহ্বান কোনে নেওচা দিব পাৰে তেওঁ যেন বিদেশৰ নহয় তেওঁ যেন আমাৰ একেবাৰে আপোন মানুহ আমাৰ পৰিয়ালৰ এজন সদস্য নিচিনা আছিল কিন্তু গৰ্ভতে তেওঁ আমাৰ লগত একাত্ম হৈ পৰিছিল সংস্কৃতি কি আমাৰ কাম কাজ ঘৰুৱা কাম কাজ দৈনন্দিন যি কাম কাজ থাকে খোৱা বোৱাৰ পৰা আদি কৰি মোৰ নিজৰ ভাইটিৰ দৰে ভাইটি এজন আছে তাৰ দৰে আছিলে সি এতিয়া এজন মোক সোধে কি লাগে কি কি খাই ভাল পাওঁ মোক চব সোধে কেনেকে বস্তু বনাই সেইবিলাক সোধে এখন ঘৰত যেনেকৈ ব্যৱহাৰ পাতি কৰে মোৰ নিজৰ ঘৰতো মই তেনেকৈ কৰোঁ মোক বাইদেউ বুলিয়ে মাতে মোৰ মনত বহুত দুখ লাগে আজি যোৱা এবছৰৰো ওপৰ কাল এই এচলীয়া ঘৰটোতে থাকি গৱেষণাৰ কাম কৰিলে টমে মাজুলীৰ বান খহনীয়া আৰু মাজুলীবাসীৰ জীৱিকা আছিল তেওঁৰ গৱেষণাৰ বিষয় গৰিহণীয়া আৰু বানপানী আৰু ইয়াৰ মানুহ জীৱিকা খহনীয়া হৈ আছে খহনীয়াটো ডাঙৰ অসুবিধা আপুনি প্ৰতিৰোধ কৰাটো বিচাৰেনে ইয়াক ৰক্ষা কৰাটো ইউ ৱান্ট টু প্ৰটেকশ্যন দিব লাগে মাজুলীৰ ইয়াৰ পৰা নদী বেছি দূৰ নহয় ভাল মানুহ ভাল ঠাই মাজুলী সম্পৰ্কত এই কথাও কৈ গ'ল টমে লগতে ক'লে আন বহু অভিজ্ঞতাৰ কথা নমস্কাৰ মোৰো বেয়া লাগিছে মই মাজুলীত মই এইখন গাঁৱত বহুত দিন থাকিলো আজি মোৰ বহুত বেয়া লাগিছে দুখ লাগিছে ইয়াৰ মানুহবিলাক মোক বহুত মৰম কৰিলে আৰু বহুত সহায় কৰিছিলে ক'ব কেনে মাজুলীৰ কথা ক'ব কেনে তাত হয় ভাল জেগা ভাল মানুহ আৰু মই মানে যেতিয়া মই ইংলেণ্ডত যাম তেতিয়া মাজুলীৰ ওপৰত লিখিব টমক ঘাটলৈ আগবঢ়াই থবলৈ যাওঁতেও গাঁওখনৰ যেন কোনো বাদ পৰা নাছিল মাজুলীবাসীৰ এই মৰম ভালপোৱাক বুকুত সাৱটি ইংলেণ্ডলৈ ঢাপলি মেলিলে টমে মাজুলীৰ পৰা তীৰ্থ ভূঞাৰ ৰিপৰ্ট প্ৰতিদিন টাইম